নমস্কাৰ, স্বাগতম জনাইছোঁ ইউনিক মনিটৰ চেনেলটোলৈ। আজি এই লেচনটোত আমি আলোচনা কৰিম মডেল ভাৰ্বৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যেন। মডেল মানে কি? মডেল মানে হৈছে মুড মানে মানুহৰ মনৰ অৱস্থাটো। যদিহে ব্যক্তি এজনে ইংৰাজী বাক্য এটাৰ জৰিয়তে ইচ্ছা, আকাংক্ষা, অনুমতি, পৰামৰ্শ বা উপদেশ, দায়িত্ব, দক্ষতা আদিৰ বিষয়ে যদি প্ৰকাশ কৰিব বিচাৰে তেনেহ'লে আমি মডেল ভাৰ্বৰ সহায় ল'বই লাগিব। আহকচোন দুটা উদাহৰণৰ সহায়ত আমি ভালদৰে বুজি লওঁ। ইয়াতে দুটা উদাহৰণ আছে, ইউ কেন স্পীক ইংলিছ আৰু এটা আছে ইউ শুড স্পীক ইংলিছ। ইয়াতে ফাৰ্ষ্টৰ চেণ্টেন্সটোত কোৱা হৈছে আপুনি ইংৰাজী ক'ব পাৰে, আপোনাৰ দক্ষতাটো কোৱা হৈছে, আপোনাৰ সমৰ্থটো কোৱা হৈছে, আৰু নেক্সটত কোৱা হৈছে ইউ শুড স্পীক ইংলিছ, আপোনাক ইংৰাজী ক'ব দিছে, পৰামৰ্শ দিছে আপুনি ইংৰাজী কোৱা উচিত। ইয়াতে যদি আমি কেন আৰু শুড এই দুটা উঠাই দিওঁ তেনেহ'লে আমি দেখা পাম যে দুয়োটা চেণ্টেন্স একে, ছেম টু ছেম, কিন্তু ইয়াৰে দুয়োটা চেণ্টেন্সৰ কেন আৰু শুড এই দুটাই আমাক কি দিছে? প্ৰকৃত চেঞ্চ দুটা আমাক বুজাইছে। ইয়াৰ লগতে মনত ৰাখিবলগীয়া কথাটো হ'ল মডেল ভাৰ্ব ইউজ কৰা হয় মেইন ভাৰ্বৰ আগত। মেইন ভাৰ্বৰ আগতহে সদায় মডেল ভাৰ্বটো ইউজ কৰা হয়। ফৰ এক্সাম্পল ফাৰ্ষ্ট চেণ্টেন্সটোত কি আছে? ইউ কেন স্পীক ইংলিছ, ইয়াৰে মেইন ভাৰ্ব হ'ল স্পীকটো, আৰু সেই মেইন ভাৰ্বৰ আগতহে আমি মডেল ভাৰ্ব মানে কেনটো ইউজ কৰিছোঁ। ছেম নেক্সট চেণ্টেন্সটো আমি মেইন ভাৰ্বটো কি পাইছোঁ? স্পীক, আৰু সেই মেইন ভাৰ্বৰ আগতহে আমি কোনটো ইউজ কৰিছোঁ? মডেল ভাৰ্ব শুড। মানে আমি এটা কথা বুজি পালোঁ যে মডেল ভাৰ্বটো সদায় মেইন ভাৰ্বৰ আগতহে ব্যৱহাৰ কৰা হয়। প্ৰথমে আহিছোঁ মেৰ ব্যৱহাৰৰ কথালৈ। মে ব্যৱহাৰ কৰা হয় পাৰ্মিশ্যন দিয়া বা লোৱাৰ বাবে। কেনেকুৱা চেঞ্চত? ফৰ্মেল মেনাৰত। ফৰ্মেল মেনাৰ্ছ মানে কি? যদি আপুনি স্কুল, কলেজ, অফিচত আছে, তাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, নতুবা কোনোবা এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, তেনেহ'লে তাত আমি ইউজ কৰিম মে। আহকচোন কেইটামান উদাহৰণৰ সহায়ত আমি ভালদৰে বুজি লওঁ। মে আই কাম ইন ছাৰ, মে আই হেল্প ইউ মেডাম। এই দুটা চেণ্টেন্সত কি কোৱা হৈছে? যে অনুমতি বিচৰা হৈছে, পাৰ্মিশ্যন বিচৰা হৈছে, সেইকাৰণে আমি ইয়াতে কি কৰিছোঁ? মে, মডেল ভাৰ্ব মে ইউজ কৰিছোঁ। আৰু নেক্সট চেণ্টেন্সটোত আছে ইউ মে গ' নাও, মানে কি কৈছে যে আপুনি এতিয়া যাব পাৰে, আপোনাক পাৰ্মিশ্যন দিছে যাবলৈ। প্ৰথম দুটা চেণ্টেন্সত আপুনি পাৰ্মিশ্যন বিচাৰিছে, আৰু থাৰ্ড নম্বৰ চেণ্টেন্সটোত আপোনাক পাৰ্মিশ্যন দিয়া হৈছে। মানে আমি বুজি পালোঁ যে ফৰ্মেল মেনাৰত আপোনাক পাৰ্মিশ্যন দিয়া বা লোৱাৰ ক্ষেত্ৰত মেৰ ব্যৱহাৰ কৰা হয়। মেৰ নেক্সট ব্যৱহাৰ আহিল পচিবিলিটি। পচিবিলিটি মানে হৈছে সম্ভাৱনা, কোনো এটা ঘটনা হোৱা বা নোহোৱাৰ সম্ভাৱনা বুজোৱাৰ বাবে আমি মে ইউজ কৰিম। আহকচোন কেইটামান উদাহৰণ চাওঁ। মে বি চি ইজ ৰাইট, চি মে কাম টুডে। ইয়াতে কোৱা হৈছে মে বি চি ইজ ৰাইট, এইটোত কোৱা হৈছে যে তাই শুদ্ধ হ'ব লাগে বা তাই শুদ্ধ চাগে। আৰু নেক্সটত কৈছে চি মে কাম টুডে, তাই আজি আহিব পাৰে, অহাৰ সম্ভাৱনা আছে। আৰু ফাৰ্ষ্টটোত কি হৈছে যে তাইৰ কথাটো শুদ্ধ, সেইটো শুদ্ধ হোৱাৰ সম্ভাৱনা আছে, মানে আমাৰ ইয়াত পচিবিলিটিৰ কথাটো বুজাইছে। আৰু থাৰ্ড চেণ্টেন্সটোত কি আছে? থাৰ্ড চেণ্টেন্সটোত আছে ইফ ইউ ষ্টাডি হাৰ্ড ইউ মে স্ক'ৰ মোৰ মাৰ্কছ। যদিহে আপুনি ভালদৰে পঢ়ে, কষ্ট কৰি পঢ়ে, তেনেহ'লে আপুনি ভাল নম্বৰ পাবলৈ সক্ষম হ'ব পাৰে। ইয়াতে কি কৈছে? মে ভাৱটোৱে আপোনাক সম্ভাৱনা দিছে যে আপুনি ভাল মাৰ্কছ পাব পাৰে যদি আপুনি ভালদৰে কষ্ট কৰি পঢ়ে। মেৰ লাষ্ট ব্যৱহাৰটো হ'ল আশীৰ্বাদসূচক বাক্যৰ ক্ষেত্ৰত। যদিহে আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে তেনেহ'লে সেই চেণ্টেন্সটোত আমি মে মডেল ভাৰ্বটোৰ ইউজ কৰিম। আহকচোন কেইটামান উদাহৰণ চাওঁ। মে গড হেল্প ইউ, ইয়াতে কি কৈছে? যে ভগৱানে আপোনাৰ মংগল কৰক, এইটো এটা আশীৰ্বাদসূচক বাক্য হয়। মে ইউ লিভ লং, আপুনি দীৰ্ঘজীৱী হওক, এইটোও এটা আশীৰ্বাদসূচক বাক্য। এতিয়া আহিছোঁ থাৰ্ড চেণ্টেন্সটোলৈ। 3 নম্বৰ বাক্যটোত কি আছে? ইউ মে বাই ছামথিং ইফ ইউ ৱান্ট, যদি আপুনি বিচাৰে আপুনি কিবা বস্তু কিনিব পাৰে। এই চেণ্টেন্সটো কোনটো ভাগত পৰিব আপুনি ক'ব লাগে। পাৰ্মিশ্যন হ'ব নে পচিবিলিটি হ'ব নে উইচ অৰ ব্লেছিং হ'ব? কোনটো হ'ব? হয়, আপুনি ঠিকেই ভাবিছে, এইটো হ'ব আপোনাৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত, মানে আপোনাক অনুমতি দিয়া হৈছে যে আপুনি যদি কিবা বিচাৰে তেনেহ'লে আপুনি কিনি লওক। এইবাৰ আহিছোঁ কেন মডেল ভাৰ্বৰ ব্যৱহাৰৰ কথাৰ ওপৰত। কেন মডেল ভাৰ্ব ব্যৱহাৰ কৰা হয় কেপাচিটি বুজাবলৈ। ফৰ এক্সাম্পল আই কেন ছল্ভ দিছ কুৱেশ্যন, মই এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিম, সমাধান কৰিব পাৰিম। ইয়াতে আপুনি কি বুজাইছে? ইয়াতে আপোনাৰ কেপাচিটিটো বুজাইছে যে আপুনি এই কুৱেশ্যনটোৰ এনচাৰ কৰিব পাৰিব বা আপুনি প্ৰশ্নটো সমাধান কৰিব পাৰিব, আপোনাৰ কেপাচিটি বুজাইছে। যদিহে আপোনাৰ কাম কৰাৰ কিবা এটা কেপাচিটি আছে তেনেহ'লে সেই কেপাচিটিটো, সেই সমৰ্থটো যদি বুজাব লাগে তেনেহ'লে আমি কোনটো মডেল ভাৰ্ব ইউজ কৰিম? কেন।
কেনৰ নেক্সট ব্যৱহাৰ হৈছে পাৰ্মিশ্যনৰ ক্ষেত্ৰত। পাৰ্মিশ্যন বুলি কওঁতে আপোনালোকৰ মনত আহিল যে অকণমান আগতে আমি মেৰ কথা আলোচনা কৰি থাকোঁতে আমি তাত পাৰ্মিশ্যন পাইছিলোঁ। সেই পাৰ্মিশ্যনটো আছিল কিহৰ? ফৰ্মেল মেনাৰৰ ওপৰত, মানে কোনবিলাক আছিল স্কুল, কলেজ নতুবা এল্ডাৰ পাৰ্চন। কিন্তু এই কেনটো হৈছে ফৰ্মেল মেনাৰ, মানে আপোনাৰ বন্ধু বা ঘৰুৱা ভাৱত কাৰোবাৰ ব্যক্তিৰ লগত কথা পাতিলে আপুনি তেতিয়া কোনটো ইউজ কৰিব? কেন ইউজ কৰিব, পাৰ্মিশ্যন দিয়া বা লোৱাৰ ক্ষেত্ৰত। আহকচোন কেইটামান উদাহৰণৰ সহায়ত ভালদৰে বুজি লওঁ। ইউ কেন গ', আপুনি যাব পাৰে। ইয়াতে কোনো ধৰণৰ ফৰ্মেল মেনাৰ ব্যৱহাৰ কৰা হোৱা নাই। ইয়াতে কি কোৱা হৈছে? ইনফৰ্মেল মেনাৰত কোৱা হৈছে যে আপুনি যাব পাৰে, বন্ধুসুলভবোৰত কোৱা হৈছে। কেন ইউ ছল্ভ দিছ কুৱেশ্যন, আপুনি এই প্ৰশ্নটো সমাধান কৰিব পাৰিবনে বা পাৰেনে? চি কেনট কুক, তাই ৰান্ধিব নোৱাৰে। আই কেনট আণ্ডাৰষ্টেণ্ড ইয়ৰ হেণ্ডৰাইটিং, মই আপোনাৰ হাতৰ আখৰ বুজিব পৰা নাই। ইয়াতে কি কোৱা হৈছে? নিগেটিভ কৰা হৈছে। দে কেন লিভ ইন মাই হাউচ, তেওঁলোকে মোৰ ঘৰত থাকিব পাৰে। ইয়াতে কেন এইটোত পাৰ্মিশ্যন দিয়া বুজাইছে। যদিহে আমি ফৰ্মেল মেনাৰত মে ইউজ কৰি আমি কোনোবা এটা পাৰ্মিশ্যন লওঁ, তেনেহ'লে সেই পাৰ্মিশ্যন যদি ডিনাই কৰিব লাগে বা সেই পাৰ্মিশ্যনটো যদি আমি মানি নলওঁ, তেনেহ'লে আমি মেৰ জাগাত আমি কোনটো ইউজ কৰিম? কেন ইউজ কৰিম। ফৰ এক্সাম্পল, যদিহে মই সুধোঁ যে মে আই গ' আউট, যদি সেইটো মোক পাৰ্মিশ্যন নিদিয়ে তেনেহ'লে কি ক'ব? যে ইউ কেনট গ' আউট, আপুনি বাহিৰত যাব নোৱাৰে। যদিও ইয়াতে আমি মে ইউজ কৰিছোঁ, কিন্তু যেতিয়া আমি সেই পাৰ্মিশ্যনটো ডিনাই কৰিম তেতিয়া আমি মেৰ লগত নট নলগাওঁ, নিগেটিভ কৰোঁতে সদায় কেন ইউজ কৰিম। এতিয়া আহিছোঁ নেক্সট ইউজেছ অফ কুড, কুডৰ ব্যৱহাৰৰ ক্ষেত্ৰত। প্ৰথম কথাটো হ'ল কুড হৈছে কেনৰ পাষ্ট টেন্স। কেন ভাৰ্বটোৰ পাষ্ট ফৰ্ম হৈছে কুড, আৰু কুড ব্যৱহাৰ কৰা হয় মেইনলি পলাইট ৰিকুৱেষ্টৰ কাৰণে। পলাইট ৰিকুৱেষ্ট মানে কি? যদি আমি কাৰোবাক নম্ৰভাৱে পলাইটলি যদি আমি ৰিকুৱেষ্ট কৰোঁ তেনেহ'লে আমি তাত ইউজ কৰিম কুড। ফৰ এক্সাম্পল, কুড ইউ প্লিজ ক্ল'জ দ্য ড'ৰ, আমি যদি কাৰোবাক কওঁ যে আপুনি অনুগ্ৰহ কৰি দৰ্জাখন বন্ধ কৰি দিব নেকি, তেনেহ'লে আমি তেনেকুৱা ধৰণৰ ৰিকুৱেষ্টৰ ক্ষেত্ৰত কোনটো ইউজ কৰিম? কুড ইউজ কৰিম। কুড আই গিভ ইউ এ লিফ্ট, মই আপোনাক অনুগ্ৰহ কৰি লিফ্ট দিব পাৰোঁনে? যদি আপুনি ৰাস্তাত ৰখি আছে, যদি গাড়ী এখনৰ পৰা মই গৈ যদি আপোনাক সুধিব লাগে যে মই আপোনাক লিফ্ট দিব পাৰিমনে, তেনেহ'লে মই কি বুলি সুধিব লাগিব? যে কুড আই গিভ ইউ এ লিফ্ট। পলাইট ৰিকুৱেষ্টৰ কাৰণে আমি কুড ইউজ কৰিম। কুডৰ নেক্সট ব্যৱহাৰ আহিল এবিলিটি অফ দ্য পাষ্ট। যদি আপুনি অতীত কালত কিবা এটা যদি কৰিছিল, আপোনাৰ যদি কিবা এটা দক্ষতা আছিল, তেনেহ'লে সেইটো বুজোৱাৰ কাৰণে আপুনি কুড ব্যৱহাৰ কৰিব পাৰে। ফৰ এক্সাম্পল, হুৱেন আই ৱাজ য়ংগাৰ আই কুড ৰান এ মাইল। এই চেণ্টেন্সটোত কি কোৱা হৈছে? যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই 1 মাইললৈকে দৌৰিব পাৰিছিলোঁ, মানে আপোনাৰ দক্ষতাটোৰ কথা কোৱা হৈছে। যেতিয়া আপুনি সৰু আছিল তেতিয়া আপোনাৰ এবিলিটিটোৰ কথা কোৱা হৈছে। নেক্সট চেণ্টেন্সটোত কি আছে? লাষ্ট ইয়াৰ হি কুড নট কমপ্লিট হিজ ৱৰ্ক। ইয়াতে কোৱা হৈছে যে যোৱা বছৰ সি বা তেওঁ কামটো কমপ্লিট কৰিব পৰা নাছিল। ইয়াতে তেখেতৰ এবিলিটিটোৰ কথা কোৱা হৈছে, এবিলিটিটো নাছিল বুলি কৈছে, নিগেটিভত কোৱা হৈছে, সেইকাৰণে ইয়াতে ইউজ কৰা হৈছে কুড। কুডৰ নেক্সট ব্যৱহাৰ হৈছে নেৰেশ্যনৰ ক্ষেত্ৰত। যদিহে আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ এটা চেণ্টেন্স আমি ৰূপান্তৰ কৰোঁ, তেনেহ'লে ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ভাৰ্ব যদি কেন থাকে, তেনেহ'লে সেইটো ইনডাইৰেক্ট স্পীচত কি হৈ যাব? কুড হৈ যাব। ফৰ এক্সাম্পল, শ্বি ছেইড ডেট শ্বি কুড ছিং এ ছং। এই চেণ্টেন্সটোত কেন ভাৰ্বটো কুডলৈ চেঞ্জ হৈ গৈছে। নেক্সটটোত কি কৈছে? যে ৰাজু ছেইড ডেট হি কুড প্লে ফুটবল। ইয়াতে ৰাজু ছেইড ডেট, এই ছেইড ডেটৰ পিছত যিটো ৰিপৰ্টেড ভাৰ্ব আছে, সেই ভাৰ্বটো কেন ভাৰ্বটো কুডলৈ চেঞ্জ হৈ গৈছে। নেক্সট আলোচনা কৰিবলগীয়া মডেলটো হৈছে শুড, আৰু তাৰ লগে লগে আমি আলোচনা কৰিম মাষ্ট মডেলটোৰ কথাও। প্ৰথম কথাটো হ'ল শুড হৈছে চেলৰ পাষ্ট টেন্স। চেল ভাৰ্বটোৰ পাষ্ট ফৰ্ম হৈছে শুড, আৰু এই শুড কেতিয়া ইউজ কৰা হয়? যেতিয়া এডভাইচ বুজায়, পৰামৰ্শ দিয়া বা লোৱাৰ ক্ষেত্ৰত আমি ইউজ কৰিম শুড মডেল ভাৰ্বটো। ফৰ এক্সাম্পল, ইউ শুড নট টক হুৱেন ইউ ইট। যেতিয়া আপুনি খাই থাকে বা খোৱাৰ সময়ত আপুনি কথা কোৱা উচিত নহয়, এইটো আপোনাক এটা পৰামৰ্শ দিয়া হৈছে। পৰামৰ্শ দিয়াৰ বাবে ইয়াতে আমি ইউজ কৰিছোঁ শুড মডেল ভাৰ্বটো। এতিয়া যদি আমি চাওঁ মাষ্ট মডেল ভাৰ্বটো আমি ক'ত ইউজ কৰিম? মাষ্ট মডেল ভাৰ্বটো আমি ইউজ কৰিম কম্পালচন, মানে বাধ্যতা বুজাবলৈ। সেই কামটো আপুনি কৰিবই লাগিব, তেনেকুৱা মিনিং যদি আমি বুজাওঁ তেনেহ'লে তাত আমি ইউজ কৰিম মাষ্ট। ফৰ এক্সাম্পল, চি মাষ্ট এপলজাইজ ফৰ হাৰ মিষ্টেকছ। তাই কৰা ভুলৰ বাবে তাই ক্ষমা বিচাৰিব লাগে, বা তাই কৰা ভুলৰ বাবে তাই ক্ষমা খোজা উচিত। ইয়াতে তাই কৰা ভুলটো সৰু সুৰা ভুল নহয়, ডাঙৰ ভুলৰ কথা হৈছে, সেইকাৰণে তাইক কোৱা হৈছে যে তাই ক্ষমা বিচাৰিবই লাগিব। সেই মিনিঙৰ কাৰণে ইয়াতে ইউজ কৰা হৈছে মাষ্ট।
নেক্সট মাষ্ট ব্যৱহাৰ কৰা হয় ষ্ট্ৰং অব্লিগেশ্যন বুজাবলৈ, মানে দায়িত্ব বুজাবলৈ। ফৰ এক্সাম্পল, এ টিচাৰ মাষ্ট টিচ ষ্টুডেণ্টছ এবাউট ইটিকুইটিজ, মানে এগৰাকী শিক্ষকে তেখেতৰ শিক্ষাৰ্থীক কি শিকোৱা উচিত, শিষ্টাচাৰৰ বিষয়ে শিকোৱা উচিত। এইটো এটা শিক্ষকৰ দায়িত্ব বুজোৱাৰ কাৰণে তাত আমি ইউজ কৰিছোঁ মডেল মাষ্ট। নেক্সট আহিল প্ৰবেবিলিটি। প্ৰবেবিলিটি বুজাবলৈ আমি মাষ্ট ইউজ কৰিম, মানে সম্ভাৱনা বুজাবলৈ। ফৰ এক্সাম্পল, চি মাষ্ট বি দেয়াৰ, তাই তাত থাকিব লাগে, মানে এইটো আমি কি কৈছোঁ যে আমি অনুমান কৰিছোঁ যে তাই তাত থাকিব লাগে। এইটো আমি এটা সম্ভাৱনা কৰিছোঁৱে, এটা অনুমান কৰিছোঁ। সেইকাৰণে অনুমান কৰা বা সম্ভাৱনাৰ ক্ষেত্ৰত আমি এই চেণ্টেন্সটোত কি ইউজ কৰিছোঁ, মডেল মাষ্ট মডেলটো ইউজ কৰিছোঁ। নেক্সট আলোচনা কৰিবলগীয়া মডেলটোৱে হৈছে উড। প্ৰথম কথা হ'ল উড হৈছে উইলৰ পাষ্ট টেন্স। উইল ভাৰ্বটোৰ পাষ্ট টেন্স হৈছে উড। সেই উড এতিয়া আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কথা আমি আলোচনা কৰিম। প্ৰথমটো হৈছে পলাইট ৰিকুৱেষ্ট অৰ অফাৰ, মানে আপুনি যদি কাৰোবাক পলাইটলি অফাৰ কৰে বা ৰিকুৱেষ্ট কৰে তেনেহ'লে তাত আমি কি কৰিম, উড ইউজ কৰিম। ফৰ এক্সাম্পল, উড ইউ লাইক টু এ কাপ অফ কফি, আপুনি একাপ কফি ল'বনে? ইয়াতে কি কৰিছে যে আপোনাৰ ইচ্ছাৰ কথা জানিব বিচাৰিছে, যিহেতু আপোনাক পলাইটলি ৰিকুৱেষ্ট কৰিছে আৰু আপোনাৰ ইচ্ছাৰ কথা জানিব বিচাৰিছে, সেইকাৰণে ইয়াতে আমি ইউজ কৰিছোঁ মডেল উড। নেক্সটটো কি আছে, আই উড লাইক টু টেল ছামথিং। ইয়াতে মই এটা ইচ্ছা কৰোঁ যে মই কিবা ক'ম, সেইকাৰণে ইয়াতে ইউজ কৰিছোঁ মডেল উড। আই উড লাইক টু টেল ছামথিং, মই কিবা ক'ব বিচাৰোঁ, মোৰ এটা ইচ্ছা আছে, সেই ইচ্ছাটো প্ৰকাশ কৰাৰ কাৰণে আমি ইয়াতে ইউজ কৰিছোঁ উড। তাৰপিছত আহিল নেক্সট ইউজ পাষ্ট হেবিট। পাষ্ট হেবিট মানে হৈছে আপুনি যদি অতীতত কিবা এটা কাম কৰিছিল, আপোনাৰ সেই কামটো হেবিচুৱেল আছিল, তেনেহ'লে তাত আমি ইউজ কৰিম উড। ফৰ এক্সাম্পল, হুৱেন আই ৱাজ লিটিল আই উড প্লে, যে মই যেতিয়া সৰু আছিলোঁ মই খেলিছিলোঁ, যে এইটো খেলাটো আপোনাৰ এটা হেবিট আছিলে, হেবিটটোৰ কাৰণে ইয়াতে আমি ইউজ কৰিছোঁ মডেল উড। উডৰ নেক্সট ব্যৱহাৰ আহিল আনৰিয়েল কণ্ডিশ্যনৰ ক্ষেত্ৰত। আনৰিয়েল কণ্ডিশ্যন মানে হৈছে যিটো আমি কল্পনা কৰিম, যিটো ৰিয়েল নহয়, তাৰ ক্ষেত্ৰত আমি ইউজ কৰিম মডেল উড। ফৰ এক্সাম্পল, ইফ আই ৱন দ্য লটাৰী আই উড ট্ৰেভেল দ্য ৱৰ্ল্ড, যদিহে মই লটাৰীত জিকোঁ তেনেহ'লে মই গোটেই পৃথিৱী ভ্ৰমণ কৰিম। এইটো এটা মই কল্পনা কৰিছোঁ, ৰিয়েল নহয়। যদিহে মই লটাৰীত জিকোঁ তেতিয়াহে মই পৃথিৱীখন ভ্ৰমণ কৰিম। যিহেতু এইটো এটা আনৰিয়েল কণ্ডিশ্যন, সেইকাৰণে ইয়াতে কোনটো মডেল ইউজ কৰিছোঁ, উড। এতিয়া নেক্সট উডৰ ব্যৱহাৰ কৰা হয় ইনডাইৰেক্ট স্পীচৰ ক্ষেত্ৰত, মানে পৰোক্ষ উক্তিৰ ওপৰত। ফৰ এক্সাম্পল, চি ছেইড ডেট চি উড ব্ৰিং এ পেন ফৰ মি, তাই কৈছিল যে তাই মোৰ বাবে এটা কলম আনিব। ইয়াতে কি হৈছে উড, এই উডটো হৈছে মেইনলি উইলৰ পাষ্ট ফৰ্ম। ইয়াতে উইলৰ পাষ্ট ফৰ্ম কাৰণে ইয়াতে উড ইউজ কৰা হৈছে। যেতিয়া এইটো ডাইৰেক্ট স্পীচ আছিল তেতিয়া কি আছিল, উইল ইউজ হৈছিল, আৰু সেই উইলটোৱে ইয়াতে ইনডাইৰেক্ট স্পীচত উডলৈকে ৰূপান্তৰিত হৈছে। আশা কৰোঁ এই লেচনটোৰ জৰিয়তে মডেল ভাৰ্ব কাক কয় আৰু তাৰ ব্যৱহাৰৰ বিষয়ে আপোনালোকে ভালদৰে বুজি পালে। আজিৰ এই লেচনটোত এইখিনিয়ে আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।